এইটো ল'লে ন পচলা নমস্কাৰ স্বাগতম জনাইছোঁ এই বজাৰৰ মাজৰ পৰাই মানে শাক পাচলি বজাৰৰ পৰা এনেকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ বেয়া নাপাব আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰো ভালেই এয়া আহিছোঁ দেওবৰীয়া বজাৰ কৰিবলৈ বুলি মোৰ যে ইমান ভাল লাগে দেওবৰীয়া বজাৰ কৰি শাক পাচলি বজাৰলৈ আহি কিন্তু মই বৰ ভাল পাওঁ দেই বিবিধ শাক পাচলি এয়া বজাৰ কৰি আহিলোঁ এয়া শুকান জলকীয়া লাগে মাংস চাংস দিবলৈ তাৰপৰা ঔটেঙা এটা জিলিমিলি একদম মাছ আনিছোঁ মাছৰ লগত বনাই খাব লাগিব কণ বিলাহীৰ লগত তাৰপৰা এইবিলাক পচলা দেখিছে একদম কাটি কাটি থৈছে চেকালে তাৰপৰা এইবিলাক আদা নাছিলে আদা এয়া হ'ল মাছ এয়া বেচিনতে থৈ দিওঁ এয়া গাহৰি মাংস এয়া মাছ এয়া কণ বিলাহী ধনিয়া তাৰপিছত এইবিলাক লাই শাক নেকি ধেৰুৱা নে কি কয় পোৱালি যে তেনেকুৱা তাৰ 3 মুঠি আৰু আছে হ'ব দেই ভোট জলকীয়া 3টা 20 টকাত 3টা হ'বলা 4টা দাম হৈছে এতিয়া ভোট জলকীয়া ওলোৱা নাই যে তাৰপৰা নেমু টেঙা আৰু এয়া আছে আনিছোঁ হেৰি মজা লাগে মানিমুনি এয়া মানিমুনি চাটনি নহ'লে মাছৰ লগত বনাইও খাই ভাল লাগে জীয়া মাছ এইখিনি এতিয়া ধুও অলপ চাফা কৰি ফ্ৰিজত ভৰাওঁ এয়া গা পা ধুই আহিলোঁ চব্জি ফ্ৰিজত ভৰাই গা ধুই এয়া কিবা এটা বোলো সানি লওঁ তাৰপিছত এতিয়া খানাত লাগিম মানে ভাইটিহঁত আহিব ভাইটিৰ ফেমিলিটো সিহঁতি ডিব্ৰুগড় গৈছিলে ঘৰলৈ মাহঁতৰ ঘৰলৈ বিহুত আৰু এতিয়া সিহঁতিটো ইয়াতে থাকে জানি আপোনালোকে যোৰহাটত তাৰপিছত আহোঁতে বোলো এতিয়া ইয়াতে ভাত খাই যাবি দেওবাৰ এয়া একেলগে ভাত খাওঁ আজিকালি ভাল লাগে আৰু একে ঠাইতে থাকোঁ তেতিয়া ভাইটিহঁতো আৰু আমাৰ গুঞ্জ আহিব এতিয়া টিকলা আৰু গা পা ধুই একদম পুৰাকৈ ৰেডি এতিয়া পাকঘৰলৈ যাম একদম মজা আছে খানা বনাওঁগৈ ভাইটিহঁতো আহিব পুৰা খাম একদম দগৰি খাম আজি দেওবাৰ বুলি খাই এনেও মতি হৈছে আৰু অলপ থৈছোঁ আৰু আমাৰ এইজনলৈ চাওকচোন একদম গান লগাই বিহু এইয়া চাফা কৰি আছে ভিডিঅ' চাফা হৈ আছিলে সেইদিনা কৰিছিলোঁ আৰু গা পা ধুই পাকঘৰলৈ যোৱা আগতে এনেকৈ চাকি গছি দিনটোৰ কাৰণে জ্বলাই ল'লে মনটোৱে ভাল লাগে কিবা এটা দিনটোৰ কাৰণে আৰু এতিয়া দেখিছেনে এয়া জিলিমিলি আৰু কণ বিলাহী কাটি মই ৰেডি কৰি ল'লোঁ এইফালে মাছ ফ্ৰাই কৰিয়ে আছোঁ আৰু এইফালেও চাওক মানুহজনেও সহায় কৰিবলৈ আহি গ'ল মোৰ লগত আৰু মোৰো মাছ ভাজি হৈ গ'ল সেয়েহে এতিয়া তেলতে দিলোঁ প্ৰথমতে মেথি গুটি কেইটামান তাৰ পাছতে ৰঙচুৱা হলত মেথি গুটি কেইটা দিলোঁ এয়া পিঁয়াজ তাৰ পাছতে দিলোঁ এয়া জিলিমিলি আৰু কণ বিলাহীখিনি তাৰ পাছতে দিলোঁ হালধি নিমখ আৰু
অলপ এনেকৈ লৰাই লৈছোঁ লৰাই ঢাকনিখন দি দিম অকণমান শাকখিনিৰ পৰা যাতে পানী ওলাওক সেইয়া ধনৰ লগৰ ল'ৰা বেষ্ট ফ্ৰেণ্ড হয়নে ইয়াক গিফ্ট দিছে তিনিটাই লগ লাগি দুটা নীলোৎপল আৰু কোনে দিলে গৌৰীশে গিফ্ট দিছে এই তিনিটা এনেকৈ থাকিবি সদায় পিছলেও হয়নে আকা 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 আৰু এইফালে আকৌ মাছৰ জোলত পানী দি দিলোঁ দেই অলপমান উতলিবলৈ এবাৰ বনাব লৈছোঁ ছাগলী মাংস এয়া কাটি মেলি ল'লোঁ তাৰপৰা এয়া আদা নহৰু মিক্সিত ৰেডি কৰি ল'লোঁ আৰু ইয়াতে চব দি ল'লোঁ এইখিনি সানি লওঁ এতিয়া আদা ইয়াত মানে জিৰা গুড়ি ধনিয়া গুড়ি কাশ্মীৰী মিৰ্চ নিমখ হালধি চব দিলোঁ সানো তাৰপৰা ইয়াত ঢালি দিলোঁ অকণমান চেনি দি লৈছোঁ ছাগলী মাংসৰ কাৰণে আৰু চেনিখিনি যেতিয়া অলপমান ব্ৰাউন কালাৰ হয় তেতিয়া দি দিছোঁ এয়া পিঁয়াজ আদা নহৰু একদম শুকান জলকীয়াৰ লগত পেষ্ট এইফালে দেখিছেনে ভাইটিহঁতো আহি গ'ল একদম পূৰা মস্তি একদম কথা পাতিছোঁ একে ঠাইতে থাকিম যেতিয়া আমি আৰু বহুতেই ভাল লাগিছে যেতিয়াই মন যায় তেতিয়া আমি লগ পাই থাকিম বিশেষকৈ আমাৰ মৰমৰ গুঞ্জক আৰু আমাৰ এয়া নতুন ঘৰৰ প্ৰথম আলহী নহয় আৰু ঘৰৰে হয় তথাপিও নতুন ঘৰৰ প্ৰথম এনেকৈ আমি একেলগে এসাঁজ খাম আৰু এয়া মোক তাই গিফ্ট দিছে ভাই বোৱাৰীয়ে বিহু গিফ্ট আৰু দেখিছেনে মোৰ ভাইটিৰ ল'ৰাটো মানে গুঞ্জে আমাৰ ল'ৰাৰ লগত ধনৰ লগত মানে তাৰ দাদাকৰ লগত ইমানেই পগলা বাপৰে ইমান ভাল পায় তাক আমাৰ আকৌ এইফালে এয়া দেখিছেনে এতিয়া মানুহজনে বনাই আছে স্পেচিয়েল তেওঁৰ গাহৰি ৰেচিপি ঔটেঙাৰ লগত আৰু দেখিছেনে নাই ককায়েক চাই ভায়েক দেই ইমানে গিটাৰ ভাল পায় আমাৰ ধনেও যেনেকৈ সিও আৰু যেতিয়া আমাৰ ঘৰলৈ আহিম বুলি কয় সি মানে গিটাৰৰ কথাই কৈ থাকে ধনদা গিটাৰ বজাম একেলগে দুটাই বজাম আৰু এয়া চাওকচোন কেনেকৈ বজাইছে দুটাই আৰু জমনি কথা তাক আকৌ গুঞ্জক মাজে মাজে বাহ বাহ ক'ব লাগিব দেই বৰ ভাল পায় আৰু এইফালে বনাই হৈ গ'ল দেই গাহৰি মাংস ঔটেঙাৰ লগত তাৰপিছত এইফালে আছে শুকান চব্জি ভাতকেৰেলা কেপচিকাম এনেকৈ তাৰপাছত এইফালে বনোৱা হ'ল ছাগলী মাংস আৰু এইফালে আছে
মাছ আৰু জিলিমিলি তাৰপিছত এইফালে আছে চাটনি পদিনা মোৰ প্ৰিয় আকৌ জিলিমিলি আৰু মাছৰ জোলহে দেই আৰু আমাৰো ভাত খাবলৈ হৈ গ'ল মানে আমি ভাত খায়েই হ'ল আধা এধি আৰু এনেকৈ মাটিতে বহি খাইছোঁ যিহেতু আমাৰ নতুনকৈ বস্তু কেইপদমান ল'বলৈ আছে যিহেতু নতুন ঘৰত দুপদমান নতুনকৈ ল'ম বুলি ভাবিছোঁ আৰু এয়া ভাইটি খাই হ'ল একেলগে ভাল লাগিছে নতুন ঘৰখনত খাই আৰু এতিয়া আহিলোঁ বজাৰলৈ আমি তিনিটা একদম যেনেকৈ আছিলোঁ তেনেকৈ গুচি আহিলোঁ আৰু জাষ্ট অকণমান লিপষ্টিক অকণমান লগালোঁ তাৰপিছত এতিয়া মানে কাইলৈৰ পৰা ইয়াত নতুন স্কুল ষ্টাৰ্ট হ'ব সেয়ে ইউনিফৰ্ম ল'বলৈ আহিলোঁ বিশেষকৈ আমি ইয়াতে অহাৰ কাৰণটো সেইটোৱেই তাৰ পৰা কোৱাটাৰৰ পৰা কাৰণ 11 ক্লাছটো ইয়াতে পঢ়াম যোৰহাটত আৰু সিমান সুবিধা নাছিলে তাত সেইটো কাৰণে ইয়ালৈ অহা হৈছে সেয়া এতিয়া আৰু কেইটামান বজাৰ আছে কৰোঁ বতৰৰ মহিমা চাওকচোন এই ৰ'দ এই বৰষুণ আৰু এতিয়া ঘৰলৈ বুলি উভতিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ লগতে যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব